মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ ৮ নম্বৰ পাঠ গতিৰ সম্পৰ্কে আলোচনা কৰিম। গতিৰ পাঠটিলৈ যোৱাৰ আগতে আমি শিকিব লাগিব গতি মানেনো কি? সকলো বস্তুৱে একোটা স্থান অধিকাৰ কৰি থাকে। কিছুমান বস্তু যেনে গছ-গছনি, ঘৰ-দুৱাৰ, পাহাৰ-পৰ্বত আদিয়ে নিজ নিজ স্থানত ৰৈ থাকে। এইবোৰক স্থিৰ বস্তু বোলে। জীৱ-জন্তু, যান-বাহন আদিয়ে সময়ে সময়ে নিজৰ স্থান পৰিৱৰ্তন কৰি থাকে। আকাশত থকা চৰাই, ডাৱৰ আদিও স্থিৰ হৈ নাথাকে। পানী ওপৰৰ পৰা তললৈ বৈ আহে। গছৰ ফল তললৈ সৰি পৰিলে স্থানৰ পৰিৱৰ্তন হয়। যিবোৰ বস্তুৰ সময়ৰ লগে লগে স্থানৰ পৰিৱৰ্তন হৈ থাকে, সেইবোৰ বস্তুক গতিশীল বস্তু বোলা হয়। সময়ৰ সাপেক্ষে বস্তু এটাৰ স্থানৰ পৰিৱৰ্তন কৰাই হ'ল গতি। অৰ্থাৎ সময়ৰ সলনি হোৱাৰ লগে লগে বস্তু এটাৰ যদি স্থানৰো সলনি হয়, তেন্তে আমি গতি হোৱা বুলি ক'ম। ধৰা হ'ল এখন গাড়ী আমি ডুমডুমাত দেখি আহিছিলোঁ। সেই একেখন গাড়ীয়ে যদি অলপ সময়ৰ পিছত ফিলবাৰীত দেখা পাওঁ, তেতিয়াহ'লে গাড়ীখনে গতি কৰি থকা বুলি ক'ম। অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ সাপেক্ষে গাড়ীখনে তাৰ স্থানৰো সলনি কৰিছে। বিভিন্ন প্ৰকাৰৰ গতি আছে। সেই প্ৰকাৰকেইটা হৈছে সৰলৰৈখিক গতি, বৃত্তীয় গতি, পৰ্যাবৃত্ত গতি বা দোলায়িত গতি, ঘূৰ্ণন গতি। তোমালোকে সপ্তম শ্ৰেণীত গতিৰ প্ৰকাৰকেইটাৰ বিষয়ে পঢ়ি আহিছা। আমি এতিয়া সৰলৰেখাৰে গতি বা সৰলৰৈখিক গতিৰ সম্পৰ্কে আলোচনা কৰিম। আমি এটা উদাহৰণৰ সহায়ত শিকিবলৈ চেষ্টা কৰিম। ইয়াত এডাল ৰেখাখণ্ড এৰ পৰা বি লৈ য'ত সমানে সমানে দাগ কাটিছোঁ আৰু প্ৰতিটো দাগত ৫ এককে ধৰিছোঁ। ০, ৫, ১০ তেনেকৈ আমি ৬০লৈকে ধৰিছোঁ। ০, ৫, ১০, ১৫ এই সংখ্যাবিলাক কিলোমিটাৰত আছে। এইটো এটা সৰল ৰেখা বা ষ্ট্ৰেইট লাইন। আমি ধৰিম যে এৰ পৰা এখন গাড়ীয়ে যাত্ৰা আৰম্ভ কৰিছে আৰু গাড়ীখনে বি লৈকে গ'ল। কিমান দূৰ গৈছে? ৬০ কিলোমিটাৰ। তেতিয়াহ'লে আমি ক'ম গাড়ীখনে কিমান দূৰ গৈছে সেইটো হ'ল অতিক্ৰম কৰা দূৰত্ব। অৰ্থাৎ গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ'ল ৬০ কিলোমিটাৰ, য'ত এৰ পৰা বি লৈকে যায়। ৬০ কিলোমিটাৰ যোৱাৰ পিছত গাড়ীখন আকৌ উভতি আহিছে বিৰ পৰা চি লৈকে। কিমান কিলোমিটাৰ উভতি আহিছে? ৫, ১০, ১৫, ২০। তেতিয়াহ'লে গাড়ীখনে ২০ কিলোমিটাৰ উভতি আহিল। গাড়ী এখনৰ দূৰত্ব অডোমিটাৰত জোখা হয়। অডোমিটাৰত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব ৮০ কিলোমিটাৰ দেখুৱাব। তেতিয়াহ'লে আমি ক'ম যে এৰ পৰা বি লৈ গৈছে, আকৌ গাড়ীখনে বিৰ পৰা চি লৈ গৈছে। অৰ্থাৎ ৬০ কিলোমিটাৰ প্লাছ ২০ কিলোমিটাৰ = ৮০ কিলোমিটাৰ গ'ল। গাড়ীখনে এৰ পৰা বি লৈ বিৰ পৰা চি লৈ গ'ল। সেয়া হ'ল অতিক্ৰম কৰা দূৰত্ব। এতিয়া আমি চাম গাড়ীখন প্ৰথম অৱস্থাত আছিল এ, শেষৰ অৱস্থানত আছিল চি। এতিয়া গাড়ীখনৰ প্ৰথম অৱস্থান আৰু শেষৰ অৱস্থানৰ অৰ্থাৎ প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থান ইয়াৰ মাজত ব্যৱধান কিমান? তেতিয়াহ'লে আমি ক'ম ৪০ কিলোমিটাৰ। অন্তিম দূৰত্ব আৰু প্ৰাৰম্ভিক দূৰত্বৰ মাজৰ পাৰ্থক্যকে হৰণ বুলি কোৱা হয়। ইয়াত যদি কয় গাড়ীখনৰ হৰণ কিমান, তেন্তে আমি ক'ম হৰণ প্ৰথমতে গাড়ীখন এত আছিল, পিছত চিত আছিল। অৰ্থাৎ হৰণ AC = ৪০ কিলোমিটাৰ। গতিকে আমি ইয়াৰ পৰা অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ বিষয়ে বুজিব পাৰিলোঁ। দ্বিতীয় চৰ্ত মতে আকৌ গাড়ীখন অকল এৰ পৰা বি লৈ গৈছে, তেন্তে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব? ৬০ কিলোমিটাৰ হ'ব। AB = ৬০ কিলোমিটাৰ। যদিহে গাড়ীখনে ঘূৰি অহা নাই, তাতে থাকিল। যদি গাড়ীখন বিত থাকে, তেতিয়াহ'লে এৰ পৰা বি লৈ দূৰত্ব ৬০ কিলোমিটাৰ হ'ব। তেতিয়া গাড়ীখনৰ হৰণ হ'ব ৬০ কিলোমিটাৰ। অৰ্থাৎ হৰণ AB = ৬০ কিলোমিটাৰ হ'ব। আমি দেখিলোঁ যে অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ কেতিয়া সমান হ'ব? যেতিয়া গাড়ীখন সৰল ৰেখাৰে গতি কৰে আৰু গাড়ীখন গতি কৰা সেই ৰাস্তাৰে ঘূৰি নাহে। তেতিয়াহ'লে গাড়ীখনৰ অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ দুয়োটা একে থাকে। যদি গাড়ীখন নিৰ্দিষ্ট এটা সৰল ৰেখাৰে গতি কৰি আকৌ যোৱা ৰাস্তাৰে ঘূৰি আহে, তেতিয়াহ'লে যিমান দূৰ ঘূৰি আহিব, হৰণৰ কাৰণে কিন্তু সিমানেই দূৰত্ব বিয়োগ হৈ যাব। অৰ্থাৎ হৰণত সদায় অন্তিম দূৰত্ব আৰু প্ৰাৰম্ভিক দূৰত্বৰ মাজৰ যিটো পাৰ্থক্য, সেইটো লোৱা হয়। আমি গম পালোঁ যে হৰণ আৰু অতিক্ৰম কৰা দূৰত্ব সমান হ'ব পাৰে।
হৰণ অতিক্ৰম কৰা দূৰত্বতকৈ সৰু হ'ব পাৰে, কিন্তু হৰণ অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব নোৱাৰে কোনো কাৰণতে। গতিকে অতিক্ৰম কৰা দূৰত্বই বেছি হ'ব হৰণতকৈ বা হৰণৰ সমান হ'ব। ইয়াত এটা প্ৰশ্ন দিয়া হৈছে। প্ৰশ্নটো হৈছে বস্তু এটা এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে? যদি পাৰে তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া। বস্তু এটাই এৰ পৰা বিলৈ গ'ল, আকৌ বিৰ পৰা এলৈ ঘূৰি আহিল। আমি সৰলৰেখাৰে গতিৰ উদাহৰণটো লওঁ। গাড়ীখনে এৰ পৰা বিলৈ 60 কিলোমিটাৰ গ'ল আৰু বিৰ পৰা এলৈ 60 কিলোমিটাৰ গ'ল। গাড়ীখনে 120 কিলোমিটাৰ অতিক্ৰম কৰিলে, কিন্তু প্ৰথম অৱস্থাত এত আছিল 0, আকৌ ঘূৰি আহি 0 পালেহি। তেতিয়াহ'লে গাড়ীখনৰ প্ৰথম অৱস্থা আৰু শেষৰ অৱস্থা একেটা নহয়নে? তেতিয়াহ'লে ইয়াত হৰণ শূন্য হ'ব পাৰে। গতিকে উত্তৰটো কি ক'ম? হৰণ শূন্য হ'ব পাৰে যদিহে গাড়ীখনে বা কোনো বস্তুৱে সৰলৰেখাৰে গতি কৰি আকৌ সেই সৰলৰেখাৰে একে দিশত ঘূৰি আহি আগৰ স্থান পায়। গতিক দুটা ভাগত ভাগ কৰিব পাৰি। উদাহৰণস্বৰূপে গাড়ী এখনে 1 ঘণ্টাত যায় 40 কিলোমিটাৰ, দ্বিতীয় ঘণ্টাত যায় 40 কিলোমিটাৰ, তৃতীয় ঘণ্টাত যায় 40 কিলোমিটাৰ। চোৱাচোন, প্ৰতি ঘণ্টাত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে। গতিকে সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰিলে তেনে গতিক কোৱা হ'ব সুষম গতি। ঠিক তেনেদৰে আন এখন গাড়ীয়ে প্ৰথম ঘণ্টাত যায় 40 কিলোমিটাৰ, দ্বিতীয় ঘণ্টাত যায় 30 কিলোমিটাৰ, তৃতীয় ঘণ্টাত যায় 50 কিলোমিটাৰ। আমি দেখিলোঁ যে গাড়ীখনে সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰা নাই। গতিকে সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম নকৰিলে তেনে গতিক বিষম গতি বুলি কোৱা হয়। আমি ইয়াত এখন তালিকা দেখিবলৈ পাইছোঁ। তালিকাখনত এ আৰু বি গাড়ী দুখনে অতিক্ৰম কৰা দূৰত্ব দেখুওৱা হৈছে। এই গাড়ীখনে পুৱা 9:30ত অতিক্ৰম কৰে 10 মিটাৰ, 9:45ত অতিক্ৰম কৰে 20 মিটাৰ, 10টা বজাত অতিক্ৰম কৰে 30 মিটাৰ, 10:15ত অতিক্ৰম কৰে 40 মিটাৰ, 10:30ত অতিক্ৰম কৰে 50 মিটাৰ, 10:45ত অতিক্ৰম কৰে 60 মিটাৰ, 11টা বজাত অতিক্ৰম কৰে 70 কিলোমিটাৰ। আমি দেখিলোঁ যে এই গাড়ীখনে প্ৰত্যেক 15 মিনিটৰ মূৰে মূৰে 10 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। গতিকে এই গাড়ীখনে সুষম গতিত গতি কৰিছে। আকৌ বি গাড়ীখনে 9:30ত যায় 12 মিটাৰ, 9:45ত যায় 19 মিটাৰ, 10 বজাত যায় 23 মিটাৰ, 10:15ত যায় 35 মিটাৰ, 10:30ত যায় 37 মিটাৰ, 10:45ত যায় 41 মিটাৰ, 11টা বজাত যায় 44 মিটাৰ। দেখা গ'ল যে প্ৰথম 15 মিনিটত অতিক্ৰম কৰা দূৰত্ব 7 মিটাৰ, দ্বিতীয় 15 মিনিটত অতিক্ৰম কৰা দূৰত্ব 4 মিটাৰ, তৃতীয় 15 মিনিটত অতিক্ৰম কৰা দূৰত্ব 12 মিটাৰ। আমি দেখিলোঁ যে প্ৰত্যেক 15 মিনিটৰ মূৰে মূৰে গাড়ীখনে সমান সমান দূৰত্ব অতিক্ৰম কৰা নাই। গতিকে গাড়ীখনে বিষম গতিত গতি কৰি আছে।